বন্ধুসকল অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সাধাৰণ জ্ঞানৰ আন কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সৈতে মই আপোনালোকলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ ওপৰত পৰীক্ষাত যিসমূহ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে সেই প্ৰশ্নসমূহ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে যে চীনৰ কোনখন প্ৰদেশত প্ৰথমবাৰৰ বাবে কৰোনা ভাইৰাছৰ প্ৰকাশ ঘটিছিল, আৰু ইয়াৰ উত্তৰ হৈছে হুবেই প্ৰদেশখনৰ যিখন ওহান নামৰ চিটি আছিল, সেই চিটিখনৰ যিখন মাৰ্কেট আছিল, সেই মাৰ্কেটখনৰ পৰা এই ৰোগবিধ বিয়পিছিল বুলি জানিব পৰা গৈছে। ইয়াৰে 2 নম্বৰৰ প্ৰশ্নটো হৈছে প্ৰথমবাৰ কৰোনা ভাইৰাছ কিমান চনত পোৱা গৈছিল, আৰু ইয়াৰ উত্তৰ হৈছে 1960 চনত। তৃতীয় প্ৰশ্নটো হৈছে কৰোনা ভাইৰাছ নামৰ উৎপত্তি ক'ৰ পৰা হৈছিল। এই নামটো আচলতে এটা লেটিন ভাষাৰ শব্দ। 4 নম্বৰৰ প্ৰশ্নটো হৈছে ক'ভিড-19ক মহামাৰী বুলি কোনে ঘোষণা কৰিছিল, আৰু ইয়াৰ উত্তৰ হৈছে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে পোনপ্ৰথমবাৰৰ বাবে কৰোনা ভাইৰাছক মহামাৰী বুলি ঘোষণা কৰিছিল। 5 নম্বৰৰ প্ৰশ্নটো হৈছে কোন তাৰিখে দেশত জনতা কাৰফিউ ঘোষণা কৰিছিল। এই প্ৰশ্নটো আচলতে আমাৰ মনত নাথাকে, কিন্তু পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, আৰু ইয়াৰ উত্তৰ হৈছে 22 মাৰ্চ, আৰু 22 মাৰ্চৰ দিনা আছিল দেওবাৰ। 6 নম্বৰৰ প্ৰশ্নটো হৈছে নভেল কৰোনা ভাইৰাছৰ বাবে লকডাউন ঘোষণা কৰা প্ৰথম ৰাজ্যখনৰ নাম কি, আৰু সেই ৰাজ্যখন আছিল ৰাজস্থান। 7 নম্বৰৰ প্ৰশ্নটো হৈছে যে ক'ভিড-19ৰ সম্পূৰ্ণ নাম কি, আৰু CO মানে হৈছে ক'ৰনা, V মানে হৈছে ভাইৰাছ, D মানে হৈছে ডিজিজ, আৰু 2019 চনত এই ভাইৰাছ ধৰা পৰিছিল বাবে ক'ভিড-19 বুলি কোৱা হয়। 8 নম্বৰৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম কৰোনা ভাইৰাছৰ লক্ষণ পোৱা গৈছিল, আৰু ইয়াৰ উত্তৰ হৈছে কেৰালা। 9 নম্বৰৰ প্ৰশ্নটো হৈছে যে কৰোনা ভাইৰাছ সম্বন্ধিত তথ্য জানিবৰ বাবে গুগলে কোনটো ৱেবছাইট মুকলি কৰিছে, আৰু ইয়াৰ উত্তৰ হৈছে google.com/covid19। 10 নম্বৰৰ প্ৰশ্নটো হৈছে কৰোনা ভাইৰাছৰ টেষ্টৰ নাম কি, যাৰ যোগেদি এই ভাইৰাছৰ উৎপত্তি ধৰা পেলাব পাৰি, আৰু ইয়াৰ উত্তৰ হৈছে RT-PCR, আৰু RT-PCRৰ ফুল ফৰ্ম হৈছে ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যন পলিমাৰেজ চেইন ৰিয়েকশ্যন। ইয়াৰে 11 নম্বৰৰ প্ৰশ্নটো হৈছে যে ক'ভিড-19 শৰীৰৰ কোনটো অংগ বিশেষভাৱে প্ৰভাৱিত কৰে, আৰু ইয়াৰ উত্তৰ হৈছে শ্বাসযন্ত্ৰ, আৰু সেইবাবে এই অসুখটো হোৱাৰ লগে লগে আচলতে মানুহৰ উশাহ নিশাহ লোৱাত সমস্যাৰ সৃষ্টি হয়। 12 নম্বৰৰ প্ৰশ্নটো হৈছে যে নভেল কৰোনা ভাইৰাছৰ বাবে কোনখন ৰাজ্যত প্ৰথম জনতা কাৰফিউ ঘোষণা কৰা হৈছিল, আৰু ইয়াৰ উত্তৰ হৈছে পঞ্জাৱত। আজিৰ শেষৰ প্ৰশ্নটো হৈছে যে নভেল কৰোনা ভাইৰাছক আন কি নামেৰেও জনা যায়, আৰু এই ভাইৰাছক SARS-CoV-2 বুলিও কোৱা হয়। SARS ভাইৰাছটো হৈছে কৰোনা ভাইৰাছৰ এটা প্ৰকাৰ। এই ভাইৰাছটোক লৈ মই আচলতে আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ যে এই ভাইৰাছটো প্ৰায় 2002-03 চনমানতে এই ভাইৰাছ প্ৰকাশ ঘটিছিল, আৰু তেতিয়াও যথেষ্ট সংখ্যক মানুহ আক্ৰান্ত হৈছিল, আৰু এই ভাইৰাছৰ উৎপত্তিও চীনতেই হৈছিল, আৰু সেই সময়ত চীনত প্ৰায় 5327 জনমান মানুহ আক্ৰান্ত হৈছিল, আৰু মৃত্যু হৈছিল প্ৰায় 349 জন মানুহৰ, আৰু ভাৰতত ইয়াৰ প্ৰভাৱ যথেষ্ট কম আছিল, আৰু ভাৰতত মৃত্যু হোৱা নাছিল, আৰু প্ৰায় 3টামান কেছ ভাৰতত পোৱা গৈছিল, আৰু কানাডা, টাইৱান, ইউনাইটেড ষ্টেট, হংকং এইবিলাক দেশ যথেষ্ট পৰিমাণে তেতিয়াও আক্ৰান্ত হৈছিল। SARSৰ সম্পূৰ্ণ নাম হৈছে ছিভিয়াৰ একুইট ৰেছপিৰেটৰী চিণ্ড্ৰম। বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিবিলাক পৰীক্ষাত সাধাৰণ জ্ঞানৰ প্ৰশ্ন আহে সকলোবিলাক পৰীক্ষাৰ বাবে এই প্ৰশ্নকেইটা গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।